অভিনয় জগতলৈ আহিব নেকি যতীন বৰাৰ কন্যা আস্থা। যতীন বৰাই কি জনালে এই সন্দৰ্ভত? নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, ৰূপে গুণে মোহনীয় যতীন বৰাৰ কন্যা আস্থা বৰা। সকলোৱে প্ৰশ্ন কৰিছে যে অভিনয় জগতত এগৰাকী নায়িকা হিচাপে দেখিবলৈ পাম নেকি আগন্তুক দিনবোৰত? সঁচাকৈ অভিনয় কৰিব নেকি JB প্ৰডাকশ্যনৰ প্ৰতিখন চিনেমাত যতীন বৰাৰ কন্যা আস্থা বৰাই? এই সকলোবোৰ জনাবলৈ আপোনালোকক চেষ্টা কৰিম, গতিকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাৰ কন্যা আস্থা বৰা অভিনয় জগতলৈ আহিব নেকি, এই বিষয়ে বহুতো অনুৰাগীয়ে যতীন বৰাক সামাজিক মাধ্যমত সঘনাই প্ৰশ্ন কৰি আছে। আমি জনাওঁ যে বৰ্তমান যতীন বৰাৰ কন্যা আস্থা পঢ়ি আছে আৰু এতিয়ালৈকে জনপ্ৰিয় অভিনেতা যতীন বৰাই সদৰি কৰা নাই যে তেওঁৰ কন্যা অভিনয় জগতলৈ আহিবনে নাই। যেতিয়াই খবৰটো আমি জানিম আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আছিল ইমানেই। আশা কৰোঁ আপোনালোকে চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। মংগলে থাকক, কুশলে থাকক।